হেল্ল' দোস্ত, আপোনালোকক আজি দেখাম যে NSৰ আপোনাৰ কেনেকৈ ৰেঞ্জ চিনটো যে ওলাই থাকে আপোনালোকে কেনেকৈ যোৱাব পাৰিব। এইটো চাওক, প্ৰথমতে আপোনালোকে টিপ 1 টিপ 2 চাব। তাৰপিছত দেখিব 1 টিপ 00 আছে, টিপ 2 00 আছে। তেতিয়া তাত চাব এটা M আছে, এটা S আছে। আপুনি Sটো টিপি ধৰি থাকিব, ধৰি চাবিটো অফ কৰাই দিব। অফ কৰি দি আকৌ অন কৰিব। মই এতিয়া টিপি ধৰিম, টিপি ধৰিলোঁ। এতিয়া আপোনাৰ চাবিটো অফ কৰি দিম। এয়া চাবিটো অফ কৰি দিছোঁ। এতিয়া চাবিটো আকৌ অন কৰিম, অন কৰি টিপি ধৰি থাকিব। তাৰপিছত চাব কি ধৰণে ৰেঞ্জটো গাইব হয়। এইটো চাব, ৰেঞ্জটো আপ ডাউন মাৰিব। চাই থাকক ভালদৰে। এইটো দেখিছে ৰেঞ্জটো এতিয়া আপ ডাউন মাৰিছে। তেতিয়া আপোনালোকে এমটো টিপি ধৰিব, এছটো এৰি দিব। এমটো টিপি ধৰিব, চাব এইটো। এইটো দেখিলে নাইকিয়া হৈ গ'ল 9000।